ছাৰ, আজি মই আলোচনা কৰিব বিচাৰিছোঁ অসম হাইস্কুল টেটৰ অসমীয়াৰ নাটকৰ ছেকশ্যনৰ জ্যোতিপ্ৰসাদ আগৰৱালা নাটকৰ বিষয়ে। যিহেতু আমি নাট্যকাৰ হিচাপে তেখেতক চাব লাগিব। জ্যোতিপ্ৰসাদ আগৰৱালাই আচলতে অসমীয়া সংস্কৃতিৰ আন আন দিশবোৰৰ উপৰিও নাটকৰ ক্ষেত্ৰতো নতুনত্ব আনি দিছিল। তাৰমানে নাটকৰ ক্ষেত্ৰত গোটেই আধুনিক অসমীয়া নাটকৰ ক্ষেত্ৰত নতুনত্ব অনা মানুহজনেই হ'ল জ্যোতিপ্ৰসাদ আগৰৱালা। তেখেত জন্ম হৈছিল 1903 খ্ৰীষ্টাব্দত আৰু মৃত্যু হৈছিল 1951 খ্ৰীষ্টাব্দত। তেখেতে মুঠ 6খন নাটক লিখিছিলে। তাৰে প্ৰথমখন নাটক আছিলে শোণিত কুঁৱৰী 1925 চনত, আৰু দ্বিতীয়খন আছিলে কাৰেঙৰ লিগিৰি নাটকখন আছিলে 1937 চনত। তৃতীয়খন নাটক আছিলে লভিতা, এইখন আছিলে 1984। তাৰ পিছৰখন আছিলে ৰূপালী। এই নাটকখন 1960 নে 61 ক'ব পৰা নাযায়, এতিয়ালৈকে গম পোৱা নাই কথাটো। যদি মই পিছত ক'ৰবাত ভালকৈ পাওঁ মই আপোনালোকক এইটো ক্লিয়াৰ কৰি দিবলৈ চেষ্টা কৰিম। তাৰ পিছৰখন আছিলে নিমাতী কন্যা, এইখন 1964, আৰু তাৰ পিছৰখন আছিলে সোণপকলি, এইখনো 1964। জ্যোতিপ্ৰসাদ আগৰৱালাই যিখন তেখেতৰ প্ৰথম নাটক শোণিত কুঁৱৰী, এই শোণিত কুঁৱৰী নাটকখন তেওঁ হাইস্কুল পঢ়ি থাকোঁতে 10মান শ্ৰেণীত থাকোঁতে তেখেতে নাটকখন লিখিছিলে। নাটকখন তেতিয়া আছিল তেখেতৰ 14 বছৰ। 14 বছৰ বয়সতে তেখেতে শোণিত কুঁৱৰী নাটকখন ৰচনা কৰিছিলে। তেখেতৰ নাটকবোৰত বনগীত, বিয়া গীত, বিহুগীত, এইবোৰ সকলোবোৰৰ উপাদানেই কিন্তু তেখেতৰ নাটকত আছিলে। আৰু তেখেতে ইউৰোপ ভ্ৰমণ কৰিবলৈ গৈছিলে, আৰু ইউৰোপ ভ্ৰমণ কৰি অহাৰ পিছত 1933 চনত চিত্ৰবনৰ তেখেতে প্ৰতিষ্ঠা কৰি পেলাই জয়মতী নাটৰ কথাছবি প্ৰযোজনা কৰিছিলে জ্যোতিপ্ৰসাদ আগৰৱালাই, আৰু এইখনেই হ'ল প্ৰথম অসমীয়া কথাছবি। আৰু তেওঁ যিখন শোণিত কুঁৱৰী নাটকখন, যিখন প্ৰথম নাটক, এই নাটকখন কিন্তু মূল কাহিনীভাগ হৈছিল পৌৰাণিক নাটৰ কাহিনী, যিটো আমাৰ ঊষা অনিৰুদ্ধৰ প্ৰেম কাহিনী। এই গোটেই কাহিনীটো জ্যোতিপ্ৰসাদ আগৰৱালাই পাই ইমান সহজকৈ কবিসুলভ এটা মনেৰে ইমান সুন্দৰকৈ উপস্থাপন কৰিছিল। সেইটোৱে আচলতে তেখেতে নতুনত্ব, তেখেতৰ প্ৰত্যেকখন নাটকতে তেনেকুৱা এটা নতুনত্ব আমি দেখিবলৈ পাওঁ। আৰু ইয়াত ঊষা অনিৰুদ্ধৰ মিলনৰ এই গোটেই কথাখিনিয়ে আছে। তাৰপিছত আহিল তেখেতৰ কাৰেঙৰ লিগিৰি নাটকখন। কাৰেঙৰ লিগিৰি নাটকখন হ'ল এখন কাল্পনিক নাটক। তেখেতে কাৰেঙৰ লিগিৰি নায়কজন হ'ল সুন্দৰ কোঁৱৰৰ ইমান কাল্পনিকভাৱে ইমান এটা সুন্দৰ চৰিত্ৰ, এখন ৰাজকোঁৱৰ, সুন্দৰ কোঁৱৰ এজন ৰাজকোঁৱৰ আছিলে। ইমান কাল্পনিকভাৱে তেখেতে চৰিত্ৰটো উপস্থাপন কৰিছিলে। সুন্দৰ কোঁৱৰক ইচ্ছাৰ বিৰুদ্ধে বিয়া কৰাই দিছিলে, আৰু ইচ্ছাৰ বিৰুদ্ধে বিয়া কৰাই দিয়াৰ কাৰণে, আৰু তেখেতে কাঞ্চনমতী নামৰ এগৰাকীক ইচ্ছাৰ বিৰুদ্ধে বিয়া কৰাই দিছিলে। আৰু তেওঁ কিন্তু সেই পিছত যিটো পতি পত্নী, সেই কোনো ধৰণৰ মানে সম্বন্ধ তেওঁলোকৰ হোৱাই নাছিলে। আৰু পিছত সুন্দৰ কোঁৱৰৰ মানে এই সম্পৰ্কটোত মানসিকভাৱে তেওঁ ইমানেই ভাগি পৰিছিল, পিছত কি কৰিলে, তেওঁ কাঞ্চনমতীৰ আগৰ যিজন প্ৰেমিক আছিল, আচলতে কাঞ্চনমতীয়েও সুন্দৰ কোঁৱৰৰ প্ৰতি কোনো ধৰণৰ ভাৱ নাছিল তেনেকুৱা। তাৰপিছত অনংগৰাম বুলি তেখেতৰ আগৰ প্ৰেমিকৰ লগত নিৰ্বাসন দণ্ড দিলে সুন্দৰ কোঁৱৰে। নাটকখনৰ কাহিনীভাগ এনেকুৱাই, সুন্দৰ কোঁৱৰে আকৌ ৰাজকাৰেঙৰ এগৰাকী লিগিৰি শেৱালিৰ সৈতে আগৰ পৰাই তেওঁ প্ৰেমত পৰি আছিল। নাটকখনৰ কাহিনীভাগ এনেকুৱাই, কাহিনীভাগৰ ইমান প্ৰয়োজন মই নাই বুলি ভাবোঁ। মই নাটকখনৰ বিষয়েহে মই ক'ব বিচাৰিছোঁ। এই নাটকখন তেওঁ যেতিয়া বিলাত ভ্ৰমণ কৰি আছিলে, এই বিলাত ভ্ৰমণ কৰি থাকোঁতে তেওঁ ৰচনা কৰিছিলে, আৰু এখন 1937 চনত মুদ্ৰিত হৈছিলে এই নাটকখন। তাৰপিছত আহিলে লভিতা নাটকখন। তেখেতে হালনি যিটো এয়াৰফিল্ড, হালনিবাৰী বুলি যিটো কয়, হালনি এয়াৰফিল্ডত 1941 চনৰ শেষৰ ফালে হালনি এয়াৰফিল্ডত হোৱা ঘটনা এটাৰ পৰা তেওঁ গোটেই কাহিনীভাগ আহৰণ কৰি পেলাই এই লভিতা নাটকখন ৰচনা কৰিছিলে। তাৰ পিছৰ নাটকখন হ'ল ৰূপালীমো খুব এটা সুন্দৰ প্ৰেম কাহিনী। প্ৰেমিকজনে প্ৰেমিকাক পচন্দ কৰাৰ পাছত যেতিয়া প্ৰস্তাৱটো দিছিল, তাৰপিছত এটা বাঘৰ
বাঘৰ নে সিংহৰ এনেকুৱা মই মনত নাই এতিয়া পাহৰিছোঁ মূৰ কাটি আনি পেলাই দিবলৈ দিছিল আৰু সেইটো মায়াব প্ৰেমিকজনৰ নাম মায়াব আছিল মায়াবয়ে আনি দিছিল কিন্তু তাতে আকৌ কোনোবাই ব্যাঘাত জন্মাইছিল যে এই যিটো মূৰটো আনি পেলাই দিছিল সেইটো কিন্তু মানে মায়াবৰ চিকাৰ নাছিল বুলি কৈ পেলাই এনেকুৱা ধৰণে এটা খুব সুন্দৰ প্ৰেম কাহিনী ৰূপালীম কাহিনীটো তাৰপিছত আহিল নিমাতী কইনা নাটকখন হ'ল লৌকিক সাধুকতাৰ ভেটিত ৰচনা কৰা নাটক এইখন আচলতে চন্দ্ৰবদ্ধ গীতি নাটিকা হয় তেখেতৰ মৃত্যুৰ পিছত প্ৰকাশ পায় 1964 জানুৱাৰী মাহত ইয়াৰে চৰিত্ৰ ৰূপ কোঁৱৰৰ সুন্দৰৰ প্ৰতীক বুলি কৈছে আৰু যিটো নিমাতী কইনা চৰিত্ৰ কলা লক্ষ্মীৰ প্ৰতীক বুলি ক'ব বিচাৰিছে এতিয়া এই কলা লক্ষ্মী হ'ল মানৱ সভ্যতাৰ অধিষ্ঠাত্ৰী দেৱী বুলি কৈছে ইয়াৰ পিছৰ নাটকখন হ'ল সোণপখিলী নাটকখন শিশু নাটক হয় আৰু এইখন নাটক তেওঁ আধাতে এৰিছিল নাটকখন আধা হৈ যোৱাৰ পিছত আমাৰ নাট্যকাৰ অতুল চন্দ্ৰ হাজৰিকাই নাটকখন সম্পূৰ্ণ কৰি পেলাই প্ৰকাশ কৰিছিলে জ্যোতিপ্ৰসাদ আগৰৱালাই তেখেতৰ নাটকবোৰত সাংগীতিক পৰিৱেশ চৰিত্ৰ সৃষ্টিত ইমান স্পষ্ট হৈছিল গোটেই নাটকৰ গোটেইবোৰ চৰিত্ৰতে খুব স্পষ্ট আৰু কাব্যধৰ্মিতা আছিলে খুব সুন্দৰ আছিলে তেখেতৰ নাটকবোৰ এতিয়া কথা হ'ল মানে আধুনিক অসমীয়া সাহিত্যৰ প্ৰায় মানে প্ৰতিটো দিশতে আচলতে পাশ্চাত্যৰ প্ৰভাৱৰ কথাটো আহে মই যিহেতু জ্যোতিপ্ৰসাদ আগৰৱালা নাট্যকাৰ হিচাপে আমি চাই আছোঁ গতিকে নাটকত পাশ্চাত্যৰ প্ৰভাৱৰ কথা ক'বই লাগিব নহ'লে আধৰুৱা হৈ থাকিব এতিয়া জ্যোতিপ্ৰসাদ আগৰৱালাৰ নাটকতো পাশ্চাত্যৰ প্ৰভাৱ পৰিছিলে তেখেতৰ সোণিত কুঁৱৰী নাটকখনতো পাশ্চাত্যৰ প্ৰভাৱৰ কথা উনুকিয়াইছে এই সোণিত কুঁৱৰী নাটকখনত শেক্সপিয়েৰৰ টেম্পেষ্ট নাটকখনৰ মানে যিটো ৰোমান্টিক গোটেই ৰোমান্টিকতাটো তাৰ এটা অনুকৰণ বুলিও ক'ব খোজে আচলতে অনুকৰণ বুলি ক'লে ভুল কোৱা হ'ব তাৰ এটা প্ৰভাৱ ইয়াতে পৰা বুলি ক'ব খোজে আৰু টেম্পেষ্ট নাটকখনৰ নায়ক নায়িকা ফাৰ্ডিনাণ্ড আৰু মিৰাণ্ডাই এটা নিৰ্জন দ্বীপত যিটো প্ৰেমৰ মানে ঘটনা ঘটিছিল সেই গোটেই প্ৰেম হেৰিটো আমাৰ উষা অনিৰুদ্ধৰ লগত মিলি যায় এই কথাখিনি ক'ব খোজে ঠিক তেনেকৈ তেখেতৰ যিখন ৰূপালীম নাটকখনৰ পাশ্চাত্যৰ মেটাৰলিংকৰ মুন্না ভান্না নাটকখনৰ প্ৰভাৱ পৰা দেখা যায় আকৌ কাৰেঙৰ লিগিৰি লভিতা জৰ্জ বাৰ্নাৰ্ড শ্ব'ৰ কেণ্ডিডা ছেইণ্ট জোৱানৰ প্ৰভাৱো পৰা দেখা যায় আচলতে নাট্যকাৰ হিচাপে জ্যোতিপ্ৰসাদ আগৰৱালাৰ কথা ইমানখিনিয়ে ক'ব পাৰি গোটেই নাটককেইখনৰ বিস্তৃত আলোচনাৰ প্ৰয়োজন নাই বুলি ভাবোঁ যিহেতু শ্বৰ্ট আহিব প্ৰশ্নটো আৰু তেখেতৰ গোটেই 6খন নাটকত যিখিনি নতুনত্ব আৰু এনে কবি হিচাপে তেখেতক ৰূপান্তৰ কবি বুলিয়ে কোৱা হয় গতিকে এই নতুনত্বখিনি নাট্যকাৰ হিচাপে যিহেতু আমি চাব লগা হৈছে গতিকে নাটকৰ যিখিনি আছিল চৰিত্ৰৰ পৰা নাটক কেইখন কোন চনত কোনখন নাটকত কাৰ প্ৰভাৱ এই গোটেইখিনি কথা ক'লোঁ গতিকে মই ভাবোঁ আপোনালোকৰ জ্যোতিপ্ৰসাদ আগৰৱালাই কনচেপ্টটো নাট্যকাৰ হিচাপে কনচেপ্টটো আপোনালোকৰ ক্লিয়াৰ হ'ব বুলি মই ভাবিছোঁ যদি আৰু বেলেগ ধৰণে ক'ব লাগে বা বুজি নাপালে বা কিবা আপোনালোকে জানে ইয়াৰ বিষয়ে তেতিয়াহ'লে মই আকৌ ক'বলৈ চেষ্টা কৰিম আপোনালোকে কমেণ্ট কৰি জনাই দিব ইয়াকে ক'লোঁ ধন্যবাদ জনাইছোঁ আৰু যদি আপোনালোকৰ সহায় হ'ব বুলি ভাবিছে তেতিয়াহ'লেতো ছাবস্ক্ৰাইব কৰিব লাগিব ঠিক আছে ধন্যবাদ জনালোঁ